সো হেই গাইজ, নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে বহুত বহুত স্বাগতম। বন্ধুসকল আজি যিটো বিষয়ৰ ওপৰত কথা পাতিবলৈ গৈ আছোঁ, অৱশ্যে এই বিষয়টোৰ ওপৰত মই ভিডিঅ' বনাইছোঁ অলৰেডি আগতে, কিন্তু তথাপিও আজি আকৌ এবাৰ আলোচনা কৰিম। বন্ধুসকল, মই আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ যে এইটো ভিডিঅ'ত কৈছিলোঁ মই ডপামাইন নামৰ হৰমনটোৰ বিষয়টোৰ ওপৰত কথা পাতিছিলোঁ যে ডপামাইন হৰমনৰ 3টা পইণ্ট, এটা প্লাছ পইণ্ট আৰু 2টা মাইনাছ পইণ্ট কৈছিলোঁ। তো আজিৰ ভিডিঅ'টোতো মই ভালকৈ আপোনালোকক বুজাই ক'বলৈ চেষ্টা কৰিম। আচলতে বন্ধুসকল, আমাৰ সকলোৰে গাত ডপামাইন নামৰ হৰমনটো সকলোৰে গাত থাকে, আমাৰ সকলোৰে শৰীৰত থাকে, কিন্তু কিছুমানৰটো বেছিকৈ থাকে আৰু কিছুমানৰটো কমকৈ থাকে, কিন্তু কিছুমানৰটো দেখা পোৱা যায় বাহিৰতে। সেইটো কেনেকৈ দেখা পোৱা যায় বাহিৰত, সেইটো হৈছে আমাৰ ফিলিংছ, আমাৰ ইমোশ্যনৰ মাজেৰে, মাজেৰে দেখা পোৱা যায়, বা আমাৰ ইমোশ্যন বা আমাৰ ফিলিংছৰ মাজেৰে ডপামাইন হৰমনটো ৰিলিজ হয়। তো এতিয়া বন্ধুসকল, আপোনালোকক ক'ম যে ডপামাইন হৰমনটো ৰিলিজ হ'লে তেতিয়া কি প্লাছ পইণ্ট আৰু কি মাইনাছ পইণ্ট। যদি আপুনি ছিংগেল লাইফত আছে, যদি ডপামাইন হৰমনটো ৰিলিজ হয়, তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে ডপামাইন হৰমনটো ৰিলিজ হ'লে আপোনাৰ ছিংগেল লাইফৰ ক্ষেত্ৰত যদি আছে, তেতিয়াহ'লে আপোনাৰ ক্ষেত্ৰত সেইটো লাভেই হ'ব, ফলদায়ক হ'ব। কিন্তু যদি আপুনি এটা ৰিলেশ্যনশ্বিপত আছে, এটা সম্পৰ্কৰ মাজত আছে, এই ক্ষেত্ৰত যদি ডপামাইন হৰমন ৰিলিজ হয় আৰু ইয়াৰ মাত্ৰা বা ডপামাইন হৰমনৰ ৰিলিজটো যদি বেছিকৈ হৈ যায়, তেতিয়াহ'লে কিন্তু আপুনি আপোনাৰ ব্ৰেইনক নিয়ন্ত্ৰণ কৰি ৰাখিব নোৱাৰিব। মানে মাইনাছ পইণ্ট দুটা কি? মাইনাছ পইণ্ট দুটা দুটাই যে প্ৰথমটো হৈছে যে আপুনি আপোনাৰ নিয়ন্ত্ৰণ হেৰাই পেলাব, আৰু 2 নম্বৰটো হৈছে ডপামাইন হৰমন বেছিকৈ ৰিলিজ হ'লে, যদি আপুনি সম্পৰ্কৰ মাজত আছে, এটা সম্বন্ধত আছে, তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে আপুনি সম্পূৰ্ণৰূপে আনৰ ওপৰত নিৰ্ভৰ হৈ পৰিব। তো আনৰ ওপৰত নিৰ্ভৰ হৈ পৰিলে সম্পূৰ্ণৰূপে তেতিয়া সম্পৰ্কটো কি হ'ব? সম্পৰ্কটো খুব সহজে ৰিলেশ্যনশ্বিপটো আপোনালোকৰ মাজত ৰিলেশ্যনশ্বিপত এটা খুব সহজে এটা সম্পৰ্কৰ মাজত এটা বাধা আহিব পাৰে বা কিবা প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে। তো এই ক্ষেত্ৰত সেইকাৰণে সদায় এইটো নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ চেষ্টা কৰিব। আপোনাৰ ডপামাইনৰ লেভেল যিটো আছে, ডপামাইনৰ সীমা যিটো আছে, সেইটো যাতে বেছি হৈ নাযায়, ইয়াক সদায় নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ চেষ্টা কৰিব।